বছৰটোৰ শেষত অসমীয়া সাহিত্য জগতলৈ এটা ভাল খবৰ ঋতুৰাজ বসুমতাৰীয়ে সাহিত্য অকাডেমি বঁটা ঘোষণা লিখি অসমীয়া সাহিত্যক চহকী কৰা বিশিষ্ট কবি সনন্ত আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ সাহিত্য অকাডেমি বঁটা আগবাগ প্ৰকাশনে প্ৰকাশ কৰা কাইলৈৰ দিনটো আমাৰ হ'ব শীৰ্ষে সনন্ত তাঁতীলৈ আগবঢ়োৱা হৈছে এই সন্মান একচুৱেলি বঁটাৰ প্ৰতি ইমান মোৰ মোহ নাই কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে বঁটা বৰ জৰুৰী হৈ পৰিছে কাৰণ বঁটাৰ জৰিয়তে অলপ সহায় হয় আৰু এই অৰ্থ সহায়ৰ কাৰণে মোৰ চিকিৎসাও সম্ভৱ হৈ থাকে মই মানুহৰ অমল উৎসৱ নিজৰ বিৰোধী প্ৰস্তাৱ শব্দত অথবা শব্দহীনতাত টোপনিটো কেতিয়াবা ধোঁৱা ছাইৰ সপোন আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্য সাহিত্যক সনন্ত তাঁতীয়ে 1952 চনত কৰিমগঞ্জ জিলাৰ কালিনগৰ চাহ বাগিচাত এটি শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সনন্ত তাঁতীয়ে প্ৰথম অৱস্থাত বঙালী মাধ্যমত পঢ়া শুনা কৰা কবিজনে যৌৱনকালত যোৰহাটত থাকিবলৈ লোৱাৰ সময়ত অসমীয়া ভাষাৰ প্ৰেমত পৰে বাওঁপন্থী আদৰ্শৰ প্ৰতি অনুৰাগ থকা সনন্ত তাঁতীৰ কবিতাই অসমীয়া কাব্য সাহিত্যত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰে মই মানুহ সমাজ আৰু গোটেইখিনি মিলাই পেলাই মই কবিতা লিখিবলৈ চেষ্টা কৰোঁ আৰু লিখি আছোঁ নিজৰ ধাৰাৰে মই লিখি আছোঁ কাকো অনুকৰণ নকৰাকৈ বড়ো সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে ঋতুৰাজ বসুমতাৰীয়ে ডৌংচে লামা শীৰ্ষক গল্প সংকলনৰ বাবে এই সন্মান লাভ কৰে ঋতুৰাজ বসুমতাৰীয়ে আমাৰ নগেন শইকীয়া ছাৰ আৰু সৌৰভ চলিয়া ছাৰৰ যিটো গল্প এইটো মই দান কৰোঁ ছাৰহঁতৰ মানে অনুপ্ৰেৰণা মই মানে গল্পত কোনো চৰিত্ৰ নথকাকৈ কোনো মানে কিবা কাহিনী নথকাকৈ গল্পৰ ৰূপ দিছোঁ কেমেৰা পাৰ্চন লক্ষ্যৰ সৈতে গুৱাহাটী